ফ্ৰেণ্ডছ, মই পম্পী আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ পম্পিজ কিটচেনলৈ। আজি মই আপোনালোকৰ মাজত দেখুৱাম বন্ধাকবিৰ কাটলেট ৰেচিপি। একেবাৰে সহজভাৱে বনাম আৰু কম সময়ৰ ভিতৰতে বনাম। আৰু আহকচোন চাওঁ মই এই কাটলেট ৰেচিপিবিধ কেনেকৈ বনাইছোঁ। একেবাৰে বহুত সোৱাদ লগাকৈ মুচমুচীয়া ক্ৰিস্পি। তেনেহ'লে চাওক ভিডিঅ'টো আজিৰ। মই লৈ লৈছোঁ এটা মিডিয়াম চাইজৰ বন্ধাকবিৰ আধাখিনি বন্ধাকবি মই মিহি মিহিকৈ কাটি ধুই লৈছোঁ। আৰু মই নিমখ দি দিছোঁ প্ৰায় 1 চামুচ আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছোঁ। আৰু মই আধা ঘণ্টা টাইমৰ কাৰণে মই ৰেষ্টত ৰাখিম যাতে বন্ধাকবিখিনি অলপমান কোমল হৈ যায়। আৰু এয়া মই আধা কাপ দাইল মই 1 ঘণ্টা আগত তিয়াই থৈছিলোঁ পানীত ভালদৰে ধুই। এতিয়া মই আধাতকৈ বেছি দাইলখিনি মই ইয়াত দি দিম। প্ৰায় 2 চামুচ দাইল থৈ গোটেইখিনি মই ইয়াত গ্ৰাইণ্ড কৰি ল'ম। এইখিনি মই গোটাকৈ দিম, গতিকে থৈ দিছোঁ। আৰু মই ইয়াত অকণমান আদা দি দিছোঁ কাটি, আৰু 6-7 ফুটামান নহৰু দি দিছোঁ, আৰু 2-3টামান কেঁচা জলকীয়া দি দিছোঁ। গোটেইখিনি দি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে আধা ঘণ্টা পিছত ঘূৰি আহিলোঁ। চাওক বহুতখিনি কমি গৈছে বন্ধাকবি আৰু অকণমান কোমল হৈ গৈছে আৰু পানী এৰি দিছে। গতিকে এইখিনি মই এনেকুৱাকৈ চেপি পানীখিনি নিগৰাই লৈ বেলেগ এটা পাত্ৰত লৈ ল'ম। এনেকুৱাকৈ মই গোটেইখিনি লৈ লৈছোঁ। আৰু ইয়াত মই গ্ৰাইণ্ড কৰি লোৱা দাইলখিনি দি দিছোঁ আৰু গোটাকৈ ৰখা দাইলখিনি মই ইয়াত এড কৰি দিছোঁ। এতিয়া মই ইয়াত এড কৰি দিম 3 চামুচমান চাউলৰ গুড়ি। এই চাউলৰ গুড়িয়ে কাটলেটখিনি বহুত মুচমুচীয়া বনাব। আৰু দি দিছোঁ 2 চামুচ বেচন, আধা চামুচতকৈ অলপ বেছিকৈ দিছোঁ চাট মছলাৰ গুড়ি, 1 চামুচ দিছোঁ ধনিয়া পাউডাৰ, আধা চামুচতকৈ অলপমান কমকৈ দিছোঁ বেকিং পাউডাৰ, আৰু মই ক'লা নিমখ দিছোঁ আধা চামুচ। যিহেতু মই কবিখিনি নিমখেৰে তিয়াইছিলোঁ, গতিকে এতিয়া মই নিমখটো অলপমান কম দিছোঁ। আৰু এয়া চিলি ফ্লেক্স দিছোঁ অকণমান, আৰু স্প্ৰিং অনিয়ন 2টামান কাটি দিছোঁ। আৰু অনিয়ন মই এটা মিহি মিহিকৈ কাটি দিছোঁ। ধনিয়া পাত মই এমুঠিমান মিহি মিহিকৈ কাটি দিছোঁ মই ইয়াত। আৰু এতিয়া মছলা হিচাপত দিম অকণমান জলকীয়া গুড়ি, অকণমান হালধি গুড়ি আৰু অকণমান জিৰাৰ গুড়ি। জ্বলাটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব। আৰু এতিয়া মই এইখিনিত মিক্স কৰা অলপমান প্ৰব্লেম হ'ব এইটো বলত, গতিকে মই বেলেগ এটা ডাঙৰ বললৈ ট্ৰান্সফাৰ কৰি ল'ম। এয়া এইখনত লৈ লৈছোঁ আৰু এতিয়া ভালদৰে মই হাতেৰে গোটেইখিনি মিক্স কৰি ল'ম। এয়া মোৰ ভালদৰে মিক্স কৰা হৈ গৈছে গোটেইখিনি, আৰু ধুনীয়া হৈছে চাওক। আৰু এতিয়া মই ইয়াৰ পৰা অকণমান লৈ ল'ম আৰু এনেকুৱাকৈ কাটলেটৰ শ্বেপত মই বনাই ল'ম। এনেকুৱাকৈ মই বনাই ল'ম। এয়া এটা বনোৱা হৈ গৈছে। এনেকুৱাকৈ মই বনাই ল'ম গোটেইখিনি। এয়া মই প্ৰথমতে 4-5টামান বনাই লৈছোঁ। আৰু এইফালে মই ফ্ৰাই পেন এখন বহাই দিছোঁ আৰু তেল মই দি দিছোঁ প্ৰায় 2 কাপ ডাঙৰ কাপেৰে, আৰু মিডিয়াম ফ্লেমত ৰাখিছোঁ। এতিয়া এয়া অকণমান গৰম হোৱাৰ লগে লগে তেলখিনি মই কাটলেটখিনি ইয়াত দি দিছোঁ। আৰু এনেকুৱাকৈ মই মিডিয়াম ফ্লেমত গোটেইখিনি ভালদৰে ভাজি ল'ম। হাই ফ্লেমত মই ৰখা নাই, কাৰণ হাই ফ্লেমত ৰাখিলে ওপৰৰ ফালে জ্বলি যাব, ভিতৰত নিসিজিবও পাৰে। গতিকে এয়া 2 মিনিটমান পিছত এটা চাইড ধুনীয়াকৈ হোৱাৰ পিছত সেইখিনি মই ওলটাই দিছোঁ ধুনীয়াকৈ এটা চামুচৰ সহায়ত। আৰু বৰ সাৱধানেৰে দিব লাগে যাতে তেলখিনি ছিটিকি নাহে। আৰু মাজত অলপ জেগা হৈছে, গতিকে ইয়াত মই আৰু এটা দি দিম। এয়া মই আৰু এটা দি দিলোঁ। আৰু মিডিয়াম ফ্লেমতে মই আৰু 2 মিনিটমান পিছত এইটো ওলটাই দিছোঁ। আৰু সেইখিনি মই এনেকৈ অলপমান টাইম হাতত লৈ ধুনীয়াকৈ ভাজি ল'ম মিডিয়াম ফ্লেমতে, যাতে ভিতৰলৈকে ধুনীয়াকৈ মুচমুচীয়াকৈ হৈ যায় আৰু ওপৰৰ ভাগটো ধুনীয়া ক্ৰিস্পি হয়, যেন অলপো যেন ভিতৰত কেঁচা নাথাকে। গতিকে এয়া চাওক 6-7 মিনিটমান পিছত ধুনীয়া কালাৰ এটা হৈছে আৰু একদম মুচমুচীয়া ভাৱ এটা আহিছে ওপৰত, আৰু দেখিবলৈও ধুনীয়া হৈছে চাওক। গতিকে এইখিনি মই তেলৰ পৰা নিগৰাই প্লেটত লৈ ল'ম।
এখন ষ্ট্ৰেইনাৰৰ সহায়ত মই এইখিনি তেলৰ পৰা নিগৰাই প্লেট এখনত লৈ ল'ম আৰু এনেকুৱাকৈ মই বাকী থকাখিনিও মই দি দিছোঁ এয়া এতিয়া মই 6-7টা মান দি দিম আৰু মিডিয়াম ফ্লেমতে একেটাও মই ধুনীয়াকৈ ভাজি ল'ম এয়া 3 মিনিটমান পিছত মই এইখিনিও উলটাই দিছোঁ এটা সাইড হোৱাৰ পিছত আৰু এটা সাইড ধুনীয়াকৈ হ'বলৈ মই চামুচৰ সহায়ত সাৱধানেৰে মই গোটেইখিনি ভালদৰে উলটাই দিছোঁ এয়া আৰু 2-3 মিনিটমান পিছত আকৌ মই উলটাই দিম এনেকুৱাকৈ মই 6-7 মিনিটমান পিছত গোটেইখিনি ভালদৰে গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে এয়া মই ভাজি ল'ম গোটেইখিনি ভাজি লৈছোঁ গতিকে এইখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে এইখিনিও মই ধুনীয়াকৈ তেলৰ পৰা নিগৰাই লৈ ল'ম প্লেটত আৰু এনেকুৱাকৈ মোৰ কাটলেটখিনি ভাজি হৈ গৈছে গতিকে আপোনালোকে ভিডিঅ'টো চাইছেনে কিমান ইজি হয় গতিকে এয়া চাওক একেবাৰে সহজভাৱে মই অকণমান টাইমৰ ভিতৰতে বন্ধাকবিৰ কাটলেট বনাই দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব ভিডিঅ'টোত আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থব যাতে মই যিমানখিনি ভিডিঅ' দিওঁ আপুনি চাব পাৰে আৰু যদি ভাল পাইছে আজিৰ এই ভিডিঅ'টো কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আপোনালোকে এদিন ট্ৰাই কৰিব গতিকে আজিলৈ এইখিনিয়ে বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই বাই থ্যাংক ইউ